ওয়েলকাম ব্যাক গাইজ আজিৰ এই টেক শ্বটলৈ আপোনাক স্বাগতম তো চাই থাকক ভিডিঅ'টো শেষলৈকে ভাল কিছুমান মই আপডেটছ কভাৰ কৰিবলৈ ট্ৰাই কৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব প্লাছ নীলমনিক চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ঠিক আছে তো ষ্টাৰ্ট কৰোঁ মই ভিডিঅ'টো তো মোৰ ফাৰ্ষ্ট আপডেট আছে আজি এমাজনৰ ফালৰ পৰা তো এমাজনে কিছুমান ফ্ৰী শিপিং সেলছ দি আছে য'ত তোমালোকে হলিডে টাইমত তোমালোকে ফ্ৰী শিপিং পাবা যিবিলাক অৰ্ডাৰ কৰা তাত তোমালোকৰ শিপিং চাৰ্জেছ নাথাকিব একো এক্সট্ৰা শিপিং চাৰ্জেছ নোলোৱাকৈ তোমাক ডেলিভাৰ কৰিব ঠিক আছে তো এইটোৱে আছিল এমাজনৰ খাস আপডেট ঠিক আছে আজিৰ ফাৰ্ষ্ট আপডেট তো নেক্সট আপডেট আছে দিৱালীৰ ফালৰ পৰা তো তোমালোকে দিৱালীৰ ফালৰ পৰা নহয় এমআই উইথ দিৱালী উইথ এমআই বুলি আছে তো তোমালোকে এমআইৰ যদি মোবাইল কিনিম বুলি ভাবি আছা বা ৰেডমিৰ মোবাইল কিনিম বুলি ভাবি আছা তোমালোকে ৰেডমি নোট 5 প্ৰ' বা প'ক' F1 তেতিয়াহ'লে তোমালোকে যাব পাৰা mi.com তাত তোমালোকে ভাল কিছুমান ডিসকাউন্টস পাবা আৰু আজি লাষ্ট ডেট হয় তো তোমালোকে চেক কৰি চাবা mi.com ঠিক আছে তো নেক্সট আপডেট আছে জিঅ'ৰ ফালৰ পৰা জিঅ'ৰ দিৱালী অফাৰ আছে তো তোমালোকে জিঅ'ৰ দিৱালী অফাৰত 100% কিছুমান কেশবেক পাবা যদিহে ৰিচাৰ্জ কৰা ঠিক আছে আৰু তোমালোকে ইয়াতে জিঅ' ফোন 2 ফেষ্টিভেল সেল চলি আছে তো তোমালোকে সেলত যাই কেনে চাব পাৰা জিঅ' ফোন 2 যদি লম বুলি ভাবি আছা ঠিক আছে আৰু লগতে এটা প্ল্যান আছে জিঅ'ৰ হৈছে এইটো প্ল্যানৰ প্ৰাইস হৈছে 1699 টকা তো 1699 টকাত তোমালোকে আনলিমিটেড কলিংছ পাবা আনলিমিটেড ইন্টাৰনেট পাবা আৰু লগতে 100 SMS পাৰ ডে ফ্ৰী পাবা ঠিক আছে তো নেক্সট আপডেট আছে মোৰ ভিভোৰ ফালৰ পৰা তো ভিভোয়ে ওলাই আছে ভিভোৰ গ্ৰেণ্ড দিৱালী সেল তো ভিভোৰ গ্ৰেণ্ড দিৱালী সেলত তোমালোকে পাবা ভিভো V9 Pro ভিভো V9 Y83 কিছুমান ডিসকাউন্টস আছে আৰু লগতে ভাল কিছুমান ভিভোৰ স্মাৰ্টফোনত তোমালোকে ভাল কিছুমান ডিসকাউন্টস পাই যাবা তো চেক কৰি চাব পাৰা ভিভোৰ লাইক মোবাইলস বিলাক দিৱালী সেল টু ঠিক আছে তো নেক্সট আপডেট আছে স্যামসাঙৰ ফালৰ পৰা তো স্যামসাং গ্যালাক্সি A9 লিকড হৈছে তোমালোকে পিকচাৰ এখন দেখাই দিছো মই তোমালোকক পিকচাৰটো আৰু বৰ্তমান ইয়াৰ ৰিউমাৰৰ ভিতৰত আছে প্ৰাইসটো মই তথাপি তোমালোকক কৈ দিছো প্ৰাইসটো হৈছে 39000 মান হ'ব পাৰে মই হ'ব ডাইৰেক্ট হ'ব বুলিও নকওঁ ৰিউমাৰৰ মাজত আছে আৰু একদম অৰিজিনাল প্ৰাইস গম পাবা তোমালোকে যেতিয়া অৰিজিনাল প্ৰাইস ফিক্স হ'ব তো মই তেতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিলা নীলমনিক চেনেলটো তো মই জনাই দিম মোৰ ভিডিঅ'তে যে কিমান হ'ব স্যামসাং গ্যালাক্সি A9 প্ৰাইস আৰু যিবিলাকে মোক এতিয়াও নীলমনিক মানে কি মোক ডাইৰেক্ট পাৰ্সোনালি মোক ইনষ্টাগ্ৰামত ফলো কৰি ল নাই তো মোক ফলো কৰি ল'ব পাৰা মোৰ ইনষ্টাগ্ৰাম আইডি হৈছে হ্যান্ডেল আইডি হৈছে নীলমনিক অফিচিয়েল ঠিক আছে তো তোমালোকে কিছু যিবিলাকে ইনষ্টাগ্ৰামত ইউজাৰ আছে তো পাৰিলে মোক ফলো কৰি ল'বা ঠিক আছে তো নেক্সট আপডেট আহিছে মোৰ এয়াৰটেলৰ ফালৰ পৰা তো এয়াৰটেলে সেপ্টেম্বৰ মাহত 2.3 মিলিয়ন সাবস্ক্ৰাইবাৰ লষ্ট কৰিছে হিয়তৰ ফালৰ পৰা ঠিক আছে COAI মানে সেলুলাৰ অপাৰেটৰ্ছ এছ'চিয়েশ্যন অফ ইণ্ডিয়াৰ হিচাপ মতে মানে এটা ৰিপৰ্টছৰ মতে জনাইছে যে মানে কি আমাৰ বৰ্তমান 343.52 মিলিয়ন সাবস্ক্ৰাইবাৰ আছে এয়াৰটেলৰ লগত আৰু জিঅ'ৰ লগত আছে 239.23 মিলিয়ন সাবস্ক্ৰাইবাৰ মানে এতিয়াও যদি আমি ইউজাৰৰ হিচাপত গণিব যাও তেতিয়াহলে এয়াৰটেল ওপৰতে আছে মানে কি সিমৰ সাবস্ক্ৰাইবাৰ লৈ কেনে ঠিক আছে আৰু বৰ্তমান এয়াৰটেল লছ কৰিছে তাৰ পৰা 2.3 মিলিয়ন সাবস্ক্ৰাইবাৰ অনলি এইটো মাহত সেপ্টেম্বৰ মাহত ঠিক আছে তো নেক্সট আপডেট আছে মোৰ Oppo ফালৰ পৰা তো Oppo A7 লিকড হৈছে তো তোমালোকক মই ইয়াত ইমেজ দেখাই দিছো এখন তো ইমেজখনত তোমালোকে দুটা কালাৰ ভেৰিয়েন্টত দেখাই আছে এটা হৈছে তোমালোকৰ গ্লেৰিং গোল্ড আৰু এটা হৈছে গ্লেজ ব্লু ইয়াতে তোমালোকে ওয়াটাৰ ড্ৰপ টাইপৰ নটস ডিসপ্লে পাবা ঠিক আছে আগৰ ফালে আৰু তোমালোকৰ ভিতৰত থাকিব 4230 mAh ৰ বেটাৰী এটা ঠিক আছে আৰু নেক্সট আপডেট আহি আছে নেক্সট আৰু মোৰ আজি লাষ্ট আপডেট আহি আছে নাসাৰ ফালৰ পৰা তো নাসাৰ হাবল স্পেচ টেলিস্কোপ নামৰ এটা এখন টেলিস্কোপ আছে যোনখন টেলিস্কোপে কিছুমান পিকচাৰ ক্যাপচাৰ কৰিছিল আৰু তাত পিকচাৰখনত তোমালোকে দেখা পাই আছে স্মাইলিৰ নিচিনাকে কিছুমান ফৰমেশন ঠিক আছে তো এই ফৰমেশন কেটা স্মাইলিৰ নিচিনা ডিজাইন হৈ আছে আমি যে কিবোৰ্ডত স্মাইলি ইউজ কৰো তো ঠিক তেনে ধৰণৰ নিচিনা মানে কি ঠিক একে ধৰণৰ মানে কি স্মাইলি টাইপৰ ঠিক আছে ফৰমেশন কিছুমান তো তোমালোকক মই পিকচাৰখন দেখাই দিছো পিকচাৰখন নাসাৰ অফিচিয়েল ইনষ্টাগ্ৰাম আইডিৰ পৰা মানে কি আপলোড কৰিছিল শনিবাৰে ৰাতি তো এইখন পিকচাৰ দেখাই দিছো তোমালোকক চেক কৰিছো আৰু যদি ভিডিঅ'টো ভাল লাগিছে ইয়া লাইক কৰিবলৈ নাপাহৰিবা শেয়াৰ কৰিবা ফ্ৰেণ্ডৰ লগত আৰু নীলমনিক চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু ওচৰতে ঘণ্টিৰ আইকন এটা ওলাব তো ঘণ্টিৰ আইকনটো ক্লিক কৰিবলৈ নাপাহৰিবা তো অহাকালি আমি লগ পাম ঠিক একে সময়তে তেতিয়ালৈকে জয় আই অসম আৰু পিছ আপ ওকে বাই